हेलो गाइस मैं এটা नेक्स्ट এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু যেহেতু এতিয়া বৰ্তমান ইউনিভাৰ্চিটিৰ ইলেকশ্যনৰ গুমগুমনি চাৰিওফালে চলি আছে আৰু সেয়ে আমাৰ আৰচিচি ওৱানৰো যেহেতু প্ৰস্তুতি চলাই আছে আৰু আজি হৈছে তাৰমানে ইয়াৰ নমিনেশ্যন পত্ৰ আগবঢ়াব আৰু তাৰে কিছু দৃশ্য আপোনালোকক দেখাইছো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ইলেকশ্যনত কেনেকৈ নমিনেশ্যন মানে কি দিয়া হয় পত্ৰ দিয়া হয় আৰু আপোনালোকক দেখাইছো তাৰে নিয়ম কিছুমান আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। नमस्कार सकलोके मोर नाम दीपदर्शन कलिता मैं ऐतिह्यमण्डित गुवाहाटी विश्वविद्यालयर वाणिज्य विभागर संयुक्त वाणिज्य पाठ्यक्रমৰ नवम षाण्मासिকৰ एजन छात्र होৱাৰ লগতে विश्वविद्यालयखনৰ प्रथमখন छात्रावास
মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাসৰ এজন আৱাসী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন 2023-24 বৰ্ষত মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ওলাইছোঁ। আজি এই মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাসত আহি আপোনালোকে আমাক সাহস দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই যুঁজখনত, আমাৰ এই যাত্ৰাত আপোনালোক সকলোৱে যাতে আমাৰ লগত একেলগে আগবাঢ়ি যায়, আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ যাতে আমাৰ লগত একেলগে আগবাঢ়ি যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সমৰ্থন যাতে মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাসে লাভ কৰে তাৰে অলেখ কামনা কৰিছোঁ। কাৰণ মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাস কিন্তু আমি হ'ব লগা হ'লে কেৱল মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাস অকলে হ'ব নোৱাৰে। মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাস সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লৈ আগবাঢ়িব লাগিব। সেইকাৰণে আমি হ'ব লগা হ'লে আপোনাক সকলোৰে সহায় সহযোগিতা আমাক একান্তভাৱে আমি কামনা কৰিছোঁ। সকলোকে মই লক্ষ্যজিৎ চেতিয়া, ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটি ছাত্ৰাবাস মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাসৰ এজন আৱাসী। প্ৰথমতে সকলোকে অশেষ ধন্যবাদ আজি আমাৰ সৈতে থকাৰ বাবে, আমাৰ ইমানখিনি সাহস দিয়াৰ বাবে। আপোনালোকৰ সাহসখিনি আমাৰ লগত যাতে সদায় থাকে তাৰে কামনা কৰিছোঁ। অশেষ ধন্যবাদ সকলোকে, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ প্ৰতিম হাজৰিকা। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ এগৰাকী ছাত্ৰ হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰাবাস মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাসৰ এগৰাকী আৱাসী। আপোনালোকে সকলোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিওদিশে এটা নিৰ্বাচনী বতাহৰ গুমগুমনি। সেই বতাহজাকে কোনোবা খিনিত মোকো চুই থৈ গৈছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ, মৰম, চেনেহ, শুভেচ্ছা বুকুত বান্ধি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মই আগবাঢ়ি আহিছোঁ আৰু অনাগত দিনতো আপোনালোকৰ এই মৰম, আশীৰ্বাদ, শুভেচ্ছা একান্ত মনে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ সকলোকে, মই নিহাৰিকা, ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাসিক অসমীয়া বিভাগ হোৱাৰ লগতে নলিনীবালা দেৱী ১ নং দুমহলীয়া ছাত্ৰী নিবাসৰ এগৰাকী জ্যেষ্ঠ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকৰ আশীষ তথা মৰম বিচাৰি আপোনালোকৰ আগত সেৱা লৈছোঁ। লগতে আপোনালোকৰ দিহা পৰামৰ্শ লগতে একান্তভাৱে কামনা কৰিলোঁ। জয়টো গুৱাহাটী বিশ্ববিদ্যালয়। সকলোকে মনৰ আগবঢ়াই নিয়া বেয়া বেছি লাগে আজি বুকু বান্ধি মুকুৰি যাবলৈ দে, তোৰ হকে আজি মোকে তেজৰে নৈ বোৱাবলৈ দে। কিমান মোকে আচলৰে চুকতে ৰাতি দিন লুকুৱাবি, এদিনটো তই আবদ্ধ বুকুৰে দুৱাৰখন খুলিবি। মোকে দে যাবলৈ
আৰু শেষত গোটেইকেইটাকে মই মানে শুভেচ্ছা জনালোঁ যিহেতু ইলেকশ্যনৰ বতৰ চবকেইটাকে শুভেচ্ছা দিলোঁ আৰু ইলেকশ্যন যাতে সুকলমে হৈ যায় তোমালোকৰ আশাবোৰ পূৰণ হয় জয় হিন্দ।